গুড মৰ্ণিং বন্ধুসকল। আজি আমি এইটো পুখুৰী দিছোঁ, তুমি দেখুৱাই দিয়া। এইটো পুখুৰী এইটো পুখুৰী দিছোঁ এতিয়া ফিটিং কৰিবলৈ চাব লাগিলে দেই। এই ওখ চাপৰ আছে, ওখ চাপৰ আছে। তোৰ অলপ কিনে নিয়ে ইমানো নিব কাৰণে এটা আমাৰ মেচিন দেই। এয়া আমি ফিটিং কৰিম এতিয়া বনাব ষ্টাৰ্ট দিয়া সময়। এতিয়া এইটো খুলিব এতিয়া মেচিনটো। অঁ মানে সেই চালু কৰিব। ইয়াত পানী ভৰাব গৈছে। এতিয়া ইয়াত পানী ভৰিব এতিয়া দেই। এয়া ভৰাই দিছে মেচিনটো চালু নহ'ব বুলি। চবেই কৈ থাকে এইটো মেচিন দাম কম বুলি, ভাল নহয় বুলি। তাকে এইটো ট্ৰাই কৰি চাওঁ। আজি প্ৰথম এতিয়া লগাইছোঁ, কেনেকুৱা হয় যে বিচাৰোঁ বাবা দুটাই নিদিব। ষ্টাৰ্ট দিব লৈছোঁ এতিয়া ষ্টাৰ্ট দিব দেই। এনে পানী চচকৈ আহিব এতিয়া। যাওক হেড দবাই থওক দিয়ে মানে আকৌ উঠি যাব। এতিয়া আহিব এতিয়া। এই ৰখাব পৰা লাগিব এতিয়া। টানিলে 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 পানী চাওকচোন কেনেকৈ ওলাইছে।